নমস্কাৰ, মই ভাস্কৰ কিৰণ বৰা। আমি অসমীয়া, চাওলুং চুকাফাই আৰম্ভ কৰা আমি অসমীয়া জাতি। স্বৰ্গদেউসকলৰ ৬০০ বছৰীয়া আহোম ৰাজত্বৰ ফল আমি অসমীয়া জাতি। এই ক্ষেত্ৰত মহাপুৰুষ শংকৰদেৱৰ ভূমিকা উল্লেখযোগ্য, কাৰণ তেখেতে ধৰ্মীয় একতাৰ দোলেৰে আহোম ৰাজ্য আৰু কোচ ৰাজ্য দুখন এক কৰি এখন নতুন অসম গঢ় দিবলৈ বুনিয়াদ বনাই থৈ গৈছিল। তাৰ ফলশ্ৰুতিতে আজিৰ অসমৰ সৃষ্টি। বহু ঘাত প্ৰতিঘাত, উত্থান পতনৰ মাজেদি অসমীয়া জাতি আমি উভতি আছোঁ। আমি ভাৰতবৰ্ষ যেতিয়া স্বাধীনতা আন্দোলনত আগবাঢ়িছিল, অসমীয়া জাতিয়েও সেই স্বাধীনতা আন্দোলনত যোগদান কৰিছিল। কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে স্বাধীনতাৰ প্ৰাক মুহূৰ্তত ভাৰতৰ জাতীয় কংগ্ৰেছে আমাক অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰিছিল। অসমক পাকিস্তানৰ হাতলৈ ঠেলি দিয়া হৈছিল। কিন্তু গোপীনাথ বৰদলৈ, ধৰণীধৰ বসুমতাৰী, ৰূপনাথ বৰ্ম আৰু ভীমবৰ দেউৰীৰ বাবে আমি ভাৰতবৰ্ষত লগত থাকিবলৈ সক্ষম হ'লোঁ। 1962 চনতো আমাক বিদায় দিয়া হৈছিল। অসমৰ পৰা চীনাৰ ভয়ত ভাৰতীয় সৈন্যবাহিনী পলাই গৈছিল। তাৰপিছতো আমি বৰ্তি আছোঁ। আমি অসমীয়া জাতি ব্ৰিটিছসকল ভাৰতবৰ্ষলৈ অহাৰ আগতেই সৃষ্টি হোৱা জাতি। কিন্তু ভাৰতীয় যিটো জাতি, ভাৰতৰ যিখন মেপ, ভাৰতৰ সংবিধান, এই সকলো কিন্তু ব্ৰিটিছৰে সৃষ্টি। ভাৰতৰ সৰু সৰু বহুতো ৰাজ্য আৰু সকলো জাতি জনগোষ্ঠী এক কৰি শাসনৰ বাবে ব্ৰিটিছে এক ভাৰতীয় জাতি গঢ় দিছিল। ভাৰতৰ মেপখন সৃষ্টি কৰিছিল আৰু স্বাধীনতাৰ সময়ত ব্ৰিটিছৰ নিৰ্দেশতেই এই সংবিধানখন ৰচনা হৈছিল। কিন্তু সেইসকল ভাৰতীয়ই আমাক প্ৰশ্ন কৰে, অসমীয়া কোন? তাৰ উত্তৰত আমি কওঁ যে ভাৰতীয় কোন, সেইটোহে প্ৰশ্নৰ অৱতাৰণা হোৱা উচিত। অসমীয়া কোন প্ৰশ্নটোৰ আঁৰত বিশেষ এক ষড়যন্ত্ৰ আছে। চুকাফাক আক্ৰমণ কৰা, আহোম জাতিটোক বেয়া কথা কোৱাৰ অন্তৰালত এটা বিশেষ ষড়যন্ত্ৰ আছে, অসম বিৰোধী চক্ৰ, যাতে অসমীয়াৰ মনোবল ভাঙি আমাৰ মাজত ভেদাভেদৰ বীজ সিঁচি তেখেতসকলে আমাক সংখ্যালঘু কৰিব পাৰে। আৰু আমাক সংখ্যালঘু কৰিব পাৰিলেই তেখেতসকলৰ লুণ্ঠনৰ বাট প্ৰশস্ত হ'ব, কাৰণ আমি বাধা দিবলৈ সক্ষম নহ'ম। কাৰণ আমি যুঁজাৰু জাতি। আমাৰ ইতিহাসে কয় আমি যুঁজাৰু জাতি। আমি সদায় যুঁজ দি আহিছোঁ মোগলৰ বিৰুদ্ধে, ভাৰত চৰকাৰৰ বিৰুদ্ধে। গতিকেই আমাক নিশকতীয়া কৰিব পাৰিলে, অসমখন দখল কৰিব পাৰিলেই তেখেতসকলৰ লুণ্ঠনৰ বাট প্ৰশস্ত হ'ব। আৰু অসমখন দখল কৰিব পাৰিলেই বেছ কেম্প হিচাপে লৈ গোটেই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল তেখেতসকলে লুণ্ঠন কৰিব পাৰিব। সেয়েহে বাৰে বাৰে প্ৰশ্ন কৰা হয়, অসমীয়া কোন? চুকাফাক বিদেশী সজোৱা হয়। গতিকে আমি এই সকলো ষড়যন্ত্ৰ প্ৰতিহত কৰিব লাগিব, সকলো অপপ্ৰচাৰৰ প্ৰত্যুত্তৰ দিব লাগিব আৰু আমি অসমীয়া হিচাপে বৰ্তি থাকিব লাগিব। আমি অতীতত একতাৰ জোৰত যি তুৰ্ক আফগান সেনা ভাৰতবৰ্ষত কোনেও প্ৰতিৰোধ কৰিব পৰা নাছিল, কিন্তু অসমীয়া জাতি প্ৰতিৰোধ কৰিছিল। কিয়? তাৰ একমাত্ৰ কাৰণ আমাৰ মাজত একতা আছিল। কিন্তু কেইহাজাৰমান সেনাৰ ওচৰত আমি পৰাজিত হৈছিলোঁ, তাৰ কাৰণ আমি একত্ৰিত নাছিলোঁ। ভাঙি গৈছিল আমাৰ সমাজখন। সেয়ে অসমৰ বেলি মাৰ গৈছিল। গতিকে ৰাইজ, আমি এক হ'ব লাগিব, একতাৰ দোলেৰে বান্ধ খাব লাগিব আৰু আমি এই ষড়যন্ত্ৰ প্ৰতিহত কৰিব লাগিব আৰু জাতি হিচাপে সুস্থ হ'বলৈ জীয়াই থাকিব লাগিব। নমস্কাৰ, জয় অসম।